নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ। বন্ধুসকল, অৱশেষত ৰাজহুৱা কৰা হ'ল আপোনালোকৰ 2022 বৰ্ষৰ HSC স্কুটিৰ কাট অফ মাৰ্কছ। অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ এই কাট অফ মাৰ্কছ বিষয়ে কিনো মন্তব্য ৰাখিল তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। বন্ধুসকল, প্ৰথমে আহকচোন আমি মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই কিনো মন্তব্য ৰাখিছিল সেয়া চাই লওঁ। মানে ইয়াৰ বেলেগ বেলেগ বছৰত বেলেগ বেলেগ সিদ্ধান্ত আছিল। এটা সময়ত ফাৰ্ষ্ট ডিভিজন সকলোৱে পাইছিলে, এটা বৰ্ষত নিৰ্দিষ্ট কাট অফ মাৰ্কৰ ভিতৰতহে স্কুটিখিনি পাইছিলে। গতিকে কাট অফ মাৰ্কে কভাৰ নকৰা কোনো যদি ছাত্ৰী যিসকল বাদ পৰিছে তেওঁলোকতো আমাৰ সেই সময়ত সেই আঁচনিখনত অন্তৰ্ভুক্তই নাছিল। আৰু এটা সময়ত যিসকল জেনুইন আছিল বাদ পৰিছিল তেওঁলোকৰ মই সকলোৰে পৰা মেইল যোগে তথ্যখিনি আবেদন কৰিলোঁ। তথ্যখিনি আবেদন কৰাৰ পাছত তাত প্ৰায় 90 গৰাকী প্ৰাৰ্থীক যোগ্য বিবেচনা কৰা হ'ল আৰু তেওঁলোকক ইতিমধ্যে স্কুটি ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছিলে। গতিকে এই বছৰটো যোৱাবাৰটো ক'ভিডৰ কাৰণে নহ'ল, আমাৰ ক'ভিডৰ কাৰণে পৰীক্ষা নহ'ল, সেইকাৰণে যোৱা বছৰ স্কুটিটো দিয়া হোৱা নাই। আৰু এইবাৰ যেতিয়া পৰীক্ষা হ'ল, এইবাৰ স্কুটি দিয়াৰ সিদ্ধান্ত লৈছে। ফাৰ্ষ্ট ডিভিজন পোৱা সকলো ছাত্ৰীয়ে পাব আৰু ছাত্ৰসকল 75% পোৱা ছাত্ৰসকলে স্কুটি পাব আছিলে। গতিকে এই বছৰটো যোৱাবাৰটো ক'ভিডৰ কাৰণে নহ'ল, আমাৰ ক'ভিডৰ কাৰণে পৰীক্ষা নহ'ল, সেইকাৰণে যোৱা বছৰ স্কুটিটো দিয়া হোৱা নাই। আৰু এইবাৰ যেতিয়া পৰীক্ষা হ'ল, এইবাৰ স্কুটি দিয়াৰ সিদ্ধান্ত লৈছে। ফাৰ্ষ্ট ডিভিজন পোৱা সকলো ছাত্ৰীয়ে পাব আৰু ছাত্ৰসকল 75% পোৱা ছাত্ৰসকলে স্কুটি পাব। বন্ধুসকল, এই ক্লিপটোত অসমৰ মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছে যে যিসকল ছাত্ৰীয়ে 2020 বৰ্ষৰ যেতিয়া HSCৰ স্কুটি প্ৰদান কৰা হৈছিল, তেতিয়া কিবা কাৰণত যদি তেওঁলোক যোগ্য হৈ পিনেও স্কুটি পাবলৈ বঞ্চিত হৈছিল, তেনেকুৱা 90 গৰাকী ছাত্ৰীক এইবাৰ স্কুটি প্ৰদান কৰা হৈছে। আৰু লগতে তেখেতে কাট অফ কেনেকুৱা গৈছে এইবাৰ সেয়াও ধুনীয়াকৈ বুজাই দিছে। গতিকে বন্ধুসকল, আপোনালোকে হয়তো গম পাইছে যে ছাত্ৰীসকলৰ বাবে কেৱল মাত্ৰ 60% আৰু ছাত্ৰসকলৰ বাবে 75%ৰ ব্যৱস্থা কৰা হৈছে। বন্ধুসকল, আপোনালোকৰ এতিয়া মনত প্ৰশ্ন হৈছে যে আপোনালোকৰ মেৰিট লিষ্ট ওলাব নে আপোনালোকে মেৰিট লিষ্ট নোলোৱাকৈ আপোনালোকে এপ্লাই কৰিব লাগিব। বন্ধুসকল, এই বিষয়ত আপোনালোকৰ এতিয়ালৈকে কোনো ধৰণৰ আপডেট অহা নাই। আপোনালোকৰ এপ্লাই কৰিব লাগিবনে আপোনালোকৰ মেৰিট লিষ্টৰ বেচিছত আপোনালোকক স্কুটিসমূহ প্ৰদান কৰা হ'ব। বন্ধুসকল, আপোনালোকৰ যিহেতু এইবাৰ যিসকলে আপোনালোকৰ মেট্ৰিক পাছ কৰিছে তেওঁলোকক 16,000কৈ টকা দিয়া হৈছে আৰু তেওঁলোকক 16,000কৈ টকা দিবৰ বাবে অনলাইন কৰিবলগীয়া হৈছে। গতিকে আপোনালোকৰ স্কুটি লাভৰ বাবে এইবাৰ হয়তো অনলাইন কৰিব লাগিব। আৰু আপোনালোকৰ অনলাইন পৰ্টেলটো হয়তো যথাসম্ভৱ এইটো মাহৰ শেষলৈকে আপোনালোকৰ অ'পেন কৰি দিব, নহয়তো আপোনালোকৰ আগৰ মাহটোত আপোনালোকৰ অ'পেন কৰিব। আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ অ'পেন কৰিব আৰু আপোনালোকৰ অক্টোবৰ মাহলৈকে স্কুটিসমূহ প্ৰদান কৰা হ'ব। গতিকে যেতিয়া মই এই বিষয়ত আপোনালোকৰ সঠিক আপডেট পাম, পোনপ্ৰথমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকৰ যদি এপ্লাই কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকৰ কি ডকুমেণ্ট আপোনালোকৰ দৰকাৰ হ'ব তাৰ বিষয়েও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে নটিফিকেশ্যনসমূহ পোনপ্ৰথমে আপোনালোকে লাভ কৰে। বন্ধুসকল, তেন্তে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰি দিব আৰু বন্ধুবোৰ ঘৰতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ইমানেই, ধন্যবাদ।